এইকেইদিন মানে বেয়াকৈ ঠাণ্ডা পেলাইছে আৰু আপোনালোকৰ এইফালে কেনেকুৱা ঠাণ্ডা পৰিবলৈ জনাবচোন। আৰু ৰাতিপুৱাই কামলৈ ওলালো আৰু এয়া পুৰা কুঁৱলী কুঁৱলী হৈ আছে আৰু চাবলৈ বহুত ধুনীয়া লাগিছে। মানে এইকেইদিন এনেকুৱা লাগে ঠাণ্ডা হৈছে। ইমানেই কুঁৱলী পৰিছে আজি মানে ৰাস্তাৰ পথৰ একো দেখা পোৱাই নাযায়। মানে এনেকুৱা মানে ধুনু লাগিছে আজি। আৰু এইখিনি খাই কামত ফুৰিব লাগিব আৰু ঘৰত কিবা এটা খাই আহিছোঁ। আৰু আমি খেৰ লতি বজাৰলৈ বেচিব আহিলে আৰু বজাৰত দেখিছিলোঁ শুনিছিলোঁ মানে বজাৰত খোৱা বস্তু আৰু পিন্ধা বস্তুৱে বিক্ৰী হৈছিল, কিন্তু ইয়াত দেচোন খেৰো বিক্ৰী হয়। আৰু আমাৰ খেৰো বিক্ৰী হ'লে আৰু এতিয়া অলপ বজাৰ পালোঁ গধূলিও হ'লে আৰু বজাৰ আহিছোঁ যদি অলপ চব্জি বজাৰ লৈ লওঁ, খাবলৈ একো নোহোৱা হৈছে। আৰু ইয়াতে অলপ কম দামতো পোৱা যায় আৰু ইয়াৰ বজাৰবোৰ ইয়াতে অলপ চব্জি বজাৰ কৰি লওঁ আৰু আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু আজি ভিডিঅ' কেনেকুৱা লাগিছে লাইক কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈ